আপোনালোকে জানেনে এই পলিথিনটো ইয়াতে কিয় দি থৈছে? যদি জানে কমেণ্ট কৰক, আৰু যদি নাজানে তেতিয়াহ'লে মই কৈ আছোঁ আপোনালোকে শুনক। চাওক, এই বগা পলিথিনটো আৰু এডাল ইয়াতে আছে, গুণা এডাল আছে, গুণাৰ লগত ইয়াতে বান্ধি থৈছে বহুতকেইটা পলিথিন। আৰু কিছুমানে ইয়াতে বটল, প্লাষ্টিকৰ বটলো এনেকৈ বান্ধি কিনে ওলাই কিনে থৈ দিয়ে। আৰু এইবিলাক বেছিকৈ দিয়ে পাহাৰ, য'ত পাহাৰ আছে তাত তেনেকৈ দিয়ে। আৰু কিছুমানে খেতি পথাৰতো দি দিয়ে। মানে এইটো এইকাৰণে দিয়ে, ইয়াতে বহুত বনৰীয়া হাতী আহে, 40টা 30টা তেনেকৈ হাতী আহে। হাতী অহাৰ কাৰণে এনেকৈ দিয়ে, যাতে হাতীয়ে ভিতৰত গৈ কিনে একো অনিষ্ট কৰিব নোৱাৰে। সেইকাৰণে ইয়াতে এনেকৈ আলাই কিনে প্লাষ্টিক বা বটল দি দিয়ে। আৰু যদি এনেকৈ নিদিয়ে তেতিয়াহ'লে যিবিলাক বনৰীয়া হাতী আছে সেইবিলাকে ঘৰত যাই কিনে ঘৰ ভাঙিব, গছ গছনি ভাঙিব, যদি ধান আছে চাউল আছে চব মানে ভাঙি চিঙি খাই বৈ চুৰমাৰ কৰি কিনে গুচি যায়। সেইকাৰণে এনেকৈ দি দিয়ে। ইয়াতে দেখিলে আপোনালোকে প্লাষ্টিক আলাই থৈ দিয়া। আৰু এইটো এইকাৰণে দি থয়, হাতীবিলাকে ইয়াতে ভাবে কি কাৰেণ্টৰ শ্বৰ্ট দিয়া আছে, সেই বুলি কিনে হাতীয়ে ইয়াৰ ওচৰত নাহে, সেইটোৰ কাৰণে এনেকৈ দি থয়। আৰু যদি আপোনালোকে মোৰ আজি ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। লগতে ফেচবুক পেজটো মোৰ ফ'ল' কৰি থ'ব আপোনালোকে। আৰু আপোনালোকে এটা লাইক কৰি দিব, যাতে মই এনেকুৱা ভিডিঅ' কিছুমান আপোনালোকক দি থাকিব পাৰোঁ। আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানেই আছিল। টাটা, বাই বাই।